ডাঙৰ ডাঙৰ চেলিব্ৰিটিবিলাকৰ কি হয় কাপোৰ ঢেৰ থাকে হয়নে সিহঁতৰ কাপোৰ মানে যিটো মানুহে সিহঁতৰ পিএটো থাকে সি মনত পেলাই দিলেহে মনত পৰে আমাৰ কি হয় আমাৰতো মুখস্থ ঘৰত কাপোৰ কেইযোৰ আছে হয় নাই এবছৰমান আগতে পিন্ধা জিন্সৰ পেণ্ট এটা আছে সেইটো আকৌ কি হ'ল খুটুমুটু খাই আজৰি সি মানে এনেকুৱা খুটুমুটু খালে তাৰ মাজত খুটুমুটু খাই পেলানি এই মলিয়ে চিন বহি গ'ল মানে তাৰ হ'ব মলি হৈ চিন বহি গ'ল সেনেকুৱা ইমান দিন হৈ গৈছে তাৰ হ'ব মোৰ চালা নিজৰে আজি মনত নাই কাপোৰ কিমান দিনত লাষ্ট কিনিছিলোঁ তাৰপিছতে আৰু এটা কাহিনী তাতে মই মানে পঢ়ি থকা দিনাখনৰ পৰা সদায় গালি খাই আহিছোঁ মানুহ প্ৰায় মানুহৰ মুখতে শুনো মানে তই ইমান খিনাইছ কেলে ইমান খিনাইছ যে ভাত অলপ খাবি আকৌ তেতিয়া মই সিহঁতক ৰিপ্লাইটো দিছোঁ দেই চাওক আমাৰ ক্ষীণ হ'ব পৰা আমাৰ এটা ফেচিলিটি আছে কি আছে ফেচিলিটি আমি এতিয়া কাপোৰযোৰ ঘপককৈ ক'বলৈ যাব লাগিব পটককৈ পিন্ধি হ'ব আৰু কাপোৰযোৰ পটককৈ পিন্ধি দি আমি পটককৈ গুচি যাব কিন্তু এটা পেটুৱা মানুহ এটা পেটটো চাব চেনুকুৱা তাৰ চাৰ্টটো কেনেকৈ থাকে আলনাত জানেনে তাৰ চাৰ্টটো কেনেকৈ থাকে তাৰ চাৰ্টটো আলনাত থওঁতো সেই অকণমান এনেকৈ থাকে তাৰ মানে সেই চাৰ্টটো সদায় পিন্ধোতে সেই চাৰ্টটোৱেও গম পোৱা হ'ল যে আমাৰ মালিকৰ পেটটো কেনেকুৱা সি সদায় সেনেকৈ থাকে তাৰপিছতে এতিয়া কথাটো হ'ল আমাৰতো চাৰ্ট পেণ্ট কিমান আছে গোটেইকেইটা মুখস্থ ক'বালে বোলে দূৰণিকৈ যাব লগা হ'ল তেতিয়া প্ৰথম মনত পৰে চাৰ্ট কি পিন্ধি যাম মাথাত আহি গ'ল আগদিনাখন মই ৰিচেণ্টলি আজি বেছি দিন হোৱা নাই দেই পইচা পাতি থাকিলেও আমাৰ মতা মানুহবিলাকৰ কি হয় পইচা পাতি যিমান তোৰ 10,000 টকা পকেটত থাকিলেও সি একেদিনাই 1,000 টকা কাপোৰ কিনিব নোৱাৰে নিজৰ কাৰণে সি নিজৰ কাৰণে 1,000 টকা এটা কাপোৰ কিনিব নোৱাৰে কিন্তু বেটাই কিন্তু সি বেলেগ কামত খৰচ কৰি দিব সি মদ খোৱাৰ নামত খৰচ কৰি দিব মানুহজনীৰ কাৰণে এটা কিবা কিবি বস্তু নিওঁতে বোলে 400-500 টকা লৈ যাব কিন্তু ৰিচেণ্টলি বা ভেনী ঘৰত যাব লগা হৈ গ'ল কলকাতা যাবলগীয়া হ'ল সেই কাহিনীটো আপোনালোকক শ্বেয়াৰ কৰিব লৈছোঁ তাত যাব লগা হৈ গ'ল তেতিয়া মোৰ প্ৰথম টিকেট কাটিলোঁ টিকেটো অলপ কটা নাই ফ্লাইটতে যাম ফ্লাইটত যাব ওলাই আছোঁ অকণমান ভালকৈ প্ৰথম উইম মানে হেঁচাত প্ৰথম উই যাম আৰু প্ৰথম আকাশেদি যাম আৰু একদম মোবাইলত এপছ এটা ডাউনলোড কৰিলোঁ IRCTC এয়াৰ পূৰা ডাউনলোড কৰি চাৰ্চ কৰি আছোঁ কোনদিনাখন কমত পাওঁ প্ৰথম দিনাখন চালোঁ 2,200 টকা নাই যাব নোৱাৰি না চাৰ্চ কৰি লাষ্টত 1,600 টকা পালোঁ দিলোঁ কাটি দিলোঁ কাটি দি পেলানি টিকেট হৈ গ'ল টিকেট কনফাৰ্ম ৰাতিপুৱা আপোনাৰ 8:45 আছে ফ্লাইট যাম আৰু পূৰা তাৰপিছত আহি ঘৰত এতিয়া চিন্তা লাগিলে ভাল কাপোৰ এযোৰ বিয়াখন পটককৈ এদিন ভুলতে পাতি পেলালোঁ তাৰপিছতে মানুহজনীয়ে সুধিলোঁ হৰা কলকাতালৈ যাম নহয় কাপোৰ কি আছে ঘৰত এই কথাষাৰ যে ক'বলৈ পালোঁ মানুহজনীয়ে এনেকুৱা যাইলে মোক কি যাইলে জানে কেতিয়াবা কাপোৰ কিনি পাইছানে ঘৰত নিজলৈ কিবা এটা কিনি পাইছানে কেতিয়াবা বিহু সাগৰতে নিজলৈ কিবা এটা কিনিব লাগে জানানে নাজানানে আধা ঘণ্টামান বলকিলে গালি আৰম্ভ বলকি পেলানি কি হ'ল তাইক গালি পাৰি পেলাই কি হ'ল যেনে তেনে খুচৰি মুচৰি ক'ৰবাৰ খুটু মুচু খাই থকা হ'লেও মানে অকণমান যেনে তেনে গোন্ধাইছে আৰু নতুন দেই বস্তুবিলাক কাপোৰৰ থাকৰ মাজৰ পৰা ওলাই আহিলে কিবা এটা গোন্ধাই নহয় ভাল কাপোৰ গোন্ধ এটা আহে নাই সেই গোন্ধটো মানে টানি টুনি আহিছে বেটা আহি টানি টুনি অকণমান পাইছোঁ আৰু গোন্ধটো সেইদিনাখন ৰাতিপুৱা 3টা বজাত উঠি একদম কপি হ'লেও গাটো ধুলোঁ মানে গাটো ধুই ৰাতিপুৱা মানে লখিমপুৰত থ'ব যাব মানে ফ্লাইটত পায় তাতো এটা কাহিনী হৈ গ'ল সেইদিনাখন আকৌ মোৰ পেটটো বেয়া আগদিনাখন হেৰি আনিছিলে ঘৰলৈ এই কেঁকুৰা আনিছিলে দেউতাই কেঁকুৰা খাই দিলোঁ খাই দি পেলাই পেটটো এনেকুৱাই বেয়া মানে গাড়ীত যেন তেনেহে এচাইডে বেকা হৈ গৈছোঁ মানে লখিমপুৰ লীলাবাৰী এয়াৰপৰ্ট পালোগৈ তাত পাই পেলাই কি হ'ল সোমাবলৈ এতিয়া মই একচুৱেলি আমি প্ৰথম উঠিমতো আমি ফ্লাইটকৈ আগত গৈছোঁ সাধাৰণতে ধনী মানুহবিলাকৰ দেৰি হয় চিনেমা দেখিছোঁ সিহঁতৰ কি হয় মোটামুটি টাইম মতেহে পায়গৈ কিন্তু মই আকৌ 1 ঘণ্টা আগতে পাইছোঁগৈ চিকিউৰিটি অহা নাই মানে এয়াৰপৰ্টত যিখন মেইন দৰ্জা সেইখন খোলা চিকিউৰিটিটো অহা নাই ফটোটো চেলফি এটাও মাৰিলোঁ চেলফিটোতো আৰু চেহেৰাটো জানোৱেই চেহেৰা যিডাল কেমেৰাটোও ভাবে চাগে এইটো এনেই টাইম পাছ কৰি আছে
পায় কি মোৰ মানে এবাৰ ইমাৰ্জেঞ্চি হৈ আছে নহয় এটাতো গেট খোলাই নাই মোৰ কণ্ডিশ্যন বেয়া গেটটো খোলাই নাই মোৰ কণ্ডিশ্যন বেয়া ইপিনে সিপিনে গৈ কাৰোবাৰ তাক দেখিলেহে সুধিবি এতিয়া তাততো য'তে ত'তে বহি দিবও নোৱাৰি তাৰপিছতে গৈ পেলাই যেন তেনে আৰ্মিটো আহিলে পুৰা গপচা আৰ্মিবিলাকৰ খোজ কেনেকুৱা খপক খপককৈ আহি আছে পুৰা মই চুচুক আমাকে হিন্দীটো ইমান ভাল নহয় নহয় भैया जी आया है बोली बोले कैसे हाँ हाँ बोलिए भैया कब है फ्लाइट 8:15 में है मैं অসমীয়াতে মাৰি দিছোঁ আৰু দেই তাৰপিছত কৈছে हाँ ठीक है बैठिए हमें वेटिंग कीजिए बोली कैसे बोलो नहीं वो तो ठीक है लेकिन मेरा एक कंडीशन खराब है पीछे का कंडीशन खराब है এনেকৈ কৈছোঁ আৰু কৈছে क्या हुआ भैया बोलिए नहीं मैं कल वो केकुड़ा का भाजी खाया था हिंदी तो ভাল নহয় না কেকুৱাটো হিন্দীত কি বুলি কয় নাজানোৱেই কাল मैं केकुड़ा का भाजी खाया था पेट थोड़ा गुड़गुड़ करका कर रहा है সিও বেচেৰা মানে লখিমপুৰত থাকি থাকি কথাখিনি অকণমান অসমীয়া কথা বুজি পায় মানে সিও মিচিকে এনেকৈ হেঁহি এটা পেলাই বুজি পাইছে মানে এই হিন্দী ভালকৈ জনা নাই তাৰপিছতে মই বোলে हाँ ठीक है अभी कुछ 2 नंबर करेगा क्या मैं बोलो सर वो आप तो समझ ही गया है आप তাৰপিছতে সি যেনিবা বেচেৰা মোক এয়াৰপৰ্টৰ ফ্ৰণ্টত ৰঙা ৰঙা কালাৰ এটা দুটা আহি আছে লেট্ৰিন আছে টয়লেট আছে তাত গৈ পেলাই সি সোমাই দিলে সেইডালত দিলোঁ সোমাই ওপৰলৈ চাইছোঁ ইপিনে সিপিনে চাইছোঁ ক'লৈ উশাহ ল'বলৈও নোৱাৰি তাতো আকৌ সেইডালত আকৌ লেট্ৰিনটো বেলেগ ষ্টাইল আহে আমাৰ তাত এনেকৈ নৰ্মেলি বহিব পাৰি সেইডালত ওপৰলৈ এনেকুৱা তাত বহি খোজ থিয় থিয় কৰিব লাগে তাত মই কি কৰিলোঁ সেই টয়লেটটোত মানে সাধাৰণতে মানুহে বহি পেলাই দি আৰামত নিউজ পেপাৰ পঢ়ি পেলাই কয় মই কি কৰিলোঁ মই ভৰিকেইটা তাৰ ওপৰত উঠাই ল'লোঁ উঠাই লৈ আমাৰ যেনেকুৱা ষ্টাইলত কওঁ মানে আমাৰ যেনেকুৱা ইণ্ডিয়ান ষ্টাইলত কওঁ তেনেকৈ পূৰা দি আছোঁ অঁ আৰু সেইখন ৰাতিপুৱাতে আকৌ আৰু এটা আহি পেলাই ৰখি আছে ৱেটিং লিষ্টত তাৰো মানে ইমাৰ্জেঞ্চি মোৰ টেনশ্যন নাই ভাই টিকেট কাটিছোঁ 1600 টকা হয় নহয় 1600 টকা আমাৰ কাৰণে বহুত 1600 টকা টিকেট কাটিছোঁ যিমান মন যায় সিমান কৰিম তাৰপিছত মোবাইল চাই কৰি মেলি লাহেকৈ ওলাই আহিছোঁ ওলাই আহিও তেতিয়াও আছে নহয় 30 মিনিটমান ফ্লাইটলৈ তেতিয়াও আধা ঘণ্টা আছে তাৰপিছতে গৈ সোমালোঁ প্ৰথমতে চেকিং বৰ্ডিং পাছ হেৰি হ'ল মানে মোৰ ঘৰত দিলোঁ হেৰিটো আই কাৰ্ড কিবা আইডেণ্টি কাৰ্ড এটা মানে এড্ৰেছ প্ৰুফ এটা বিচাৰিছে আৰু মই আধাৰ কাৰ্ডটো দিলোঁ সি বহুত টাইম এনেকৈ চালে প্ৰণৱ নাথ হে নাম মই হাঁ দি চালে তাৰপিছতে যায়ে বুলি ক'লে এনেকৈ লৈ পেলাই নি একদম অলপ খোজটো অলপ গহীনত দিব চাইছোঁ এতিয়া স্বাস্থ্যটো হ'লেহে স্বাস্থ্যই নাই গহীনত দিলোঁ ইপিনে এনেকৈ যায়গৈ তেওঁ মেনেজ কৰি গ'লোঁ ভিতৰলৈ পূৰা একদম গহীন একদম এনেকৈ একদম তাৰপৰা গৈ ভিতৰ পালোঁগৈ ভিতৰ পাই পেলাই নি প্ৰথমখন সোমাই গৈছোঁ তাত যেনিবা ধুনীয়া ধুনীয়া ছোৱালীবিলাক থাকেইতো এনেকৈ সোমাই গৈছে অঁ তাৰপিছত এনেকৈ সোমাই গৈছে তাৰপিছত ছোৱালী গুড মৰ্ণিং ছাৰ বুলি অঁ মৰ্ণিং বা মই বোলো 1600 টকাত বহুতখিনি পাইছোঁ আৰু তাৰপিছতে তাই এনেকৈ ছাৰ ষ্ট্ৰপ বুলি ক'লে মই মানে মই কি জানো মই সিপিনে যাব লৈছিলোঁ ষ্ট্ৰপ ছাৰ ষ্ট্ৰপ সেইখন বুজি পাইছোঁ আৰু ষ্ট্ৰপ মানে এইপিনে সোমাই গ'লোঁ গৈ পেলাই নি তাত আকৌ সেই কিবা বক্স এডাল আছে সেইকাৰণে মানে হেৰিটো থৈ দিব লাগে তাতে বস্তু নিয়া সেইটো থৈ দিব লাগে সেই মাজদি সোমাই পেলাই নি কিবা 2 নম্বৰ বস্তু গৈছে নি সেইটো চেক কৰে গ'লোঁ সোমাই গৈ পেলাই তাৰপিছত আকৌ সেইকণৰ পৰা গৈ পেলাই নি আকৌ লাষ্টত যিটো চেকিং হ'ব আৰু মানে চিকিউৰিটি চেক নে কি বুলি কয় পাছতহে গম পাইছোঁ সেইটোত গ'লোঁ সেইটো পোৱাৰ আগতে মানে কি হ'ল গাত যিমান লোহা কিবা কিবি থাকে মানে সেইবিলাক খুলি দিব লাগে মোৰতো পেণ্টটো ঢিলা ক্ষীণ মানুহ ভাই পেটিপাত যিপাত আছে সেইপাতো ঘাট নাইকিয়া হৈছে তাত নিজে ফুটাই লৈছোঁ দুটামান সেইপাতত তাৰপিছতে গৈ পেলাই তাত দিলোঁ খুলি পেটিপাত খুলি দিলোঁ আঙুঠিকেইটা খুলি দিলোঁ কিবা কিবি য'ত যি আছে মোবাইলকেইটা দিলোঁ মোবাইল চোবাইল বা টেনশ্যন নাই এতিয়া প্ৰব্লেমটো হ'ল মোৰ পেণ্টটো ঢিলা মোৰ লাগিল চিন্তা খুলি দিম ইপিনে ধুনীয়া ধুনীয়া মাইকী মানুহ কেইজনমান ৰখি আছে গ'লোঁ দিলোঁ খুলি আৰু উপায় নাই পকেটত হাত দুটা ভৰাই লৈ পেলাই যেন তেনে মেনেজ কৰি আছোঁ এতিয়া গৈ পেলাই চিকিউৰিটি চেকটোত ৰখি দিব দিলে ৰখি দিলোঁ হাতকেইটা দাঙি দিব লাগে নহয় এতিয়া মোৰ লাগিল চিন্তা মই এচাত কি কৰিম এতিয়া যেন তেনে ভৰিকেইটা অকণমান কোজা হৈ এনেকৈ দিছোঁ মানে অকণমান এনেকৈ দিছোঁ মানে ভৰি আঁঠুকেইটা এনেকৈ ভাগে মানে ৰখি দিলোঁ যে পেণ্টটো যাতে তল নাপায়গৈ তল পালেতো চেচ সেই চাত যেন তেনে সি বেচেৰাই আকৌ ভালকৈ চেকিং কৰি আছে সি চেকিং কৰিহে আছে সি মোক কৈ আছে ভैয়া কিয়া হোৱা
अच्छी तरफ से खाया पिया करो अभी से इतना दुबला पतला होने से क्या होगा मैं बोलो बेटा खाऊं तो दबाए खाऊं ঘৰত ভঁৰালটো মোৰ কাৰণে আধা হৈছেগে কিন্তু শকতহে নহওঁ সেইটো মই কি জানো এই পাছত যিকেইটা বহিছিলে ডিব্ৰুগড় ল'ৰা সিহঁতক সুধিলেহি কি এয়াৰ হোষ্টেছজনী আহি পেলাই সেনেকৈ নমস্তে ছাৰ বুলি ক'লে সিহঁতে নমস্তেটো বুজি পাইছে জানো নমস্তে বুলি ক'লে ক'ত চাহিয়ে থাকি আৰু ছাৰ বুলি ক'লে সিহঁতে কৈছে আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ সেইকণ দিনটো মোৰ হাঁহি উঠিছে সেইকণ মই বোলো মই অলপ আছোঁ তেতিয়াহ'লে সিহঁততকৈ অকণমান আছোঁ মানে নেক্সট টাইম সুধিছে দাদা কি কুছ খাইগা পেগা কিয়া সিহঁতে কৈছে নাই নাই আজি ৰাতিপুৱা আহিছোঁ লাষ্ট তাইও অকণ বুজি পাইছে তাইও লাষ্ট খুজিছে কিয়া আপোনালোক কাহা যা ৰে সি কৈছে নাই নাই আমি দুটাই আহিছোঁ